গৰম বন্ধ বুলি পূৰা ফুৰিছে আৰু পূৰা এনজয় কৰিছে। আজি আহিলোঁ তাক অকণ বোলে বাহিৰত খাব সি তিতাবৰলৈ বুলি, আৰু তিতাবৰতে আছিলে মিউজিয়ামত সোমালোঁ। এয়া মিউজিয়ামৰ গধূলি মানে সন্ধিয়া লগাৰ পৰিৱেশটো চাওকচোন কিমান ধুনীয়া, বহুত ধুনীয়া হয়। আপোনালোকে সন্তানসকলক ইয়ালৈ লৈ আহিব পাৰে, ভাল লাগে আৰু পৰিৱেশটো অকণমান মুকলিকৈ খেলিব পাৰে, সেইকাৰণে লৈ আহিলোঁ তাক মিউজিয়ামলৈ বুলি। আৰু বাকী অকণ ভিডিঅ' কৰি ৰাখিলোঁ। সি সদায় কৈ থাকে তিতাবৰলৈ যাম, সেইকাৰণে। আৰু এয়া এইখন প্ৰথম অপেনিং হোৱাৰ পিছতে আহিছিলোঁ। খুব ধুনীয়া হয়, কিন্তু এতিয়া ইমান বিশেষ মানে সাজ-সজ্জাটো নাই, কমিলে অলপমান লাইটিং চাইটিংবিলাক। তথাপিতো ভিতৰখন বহুত ধুনীয়া হৈ আছে আৰু ফটো চটো মাৰিবৰ কাৰণে খুব ধুনীয়া। আৰু এয়া সৰু ল'ৰা একদম বিৰাট ফূৰ্তি পাইছে, মানে মুকলিকৈ যে পাইছে মানে সি খুব ফূৰ্তি পাইছে। আৰু এয়া কিমান ধুনীয়া লাগিছে চাওকচোন ভিতৰখন। বাহিৰত মানে অকণমান বেয়া হৈ গৈছে। আৰু এইখিনি আমাৰ অসমীয়া বাৰু ডাঙৰটোৱে কেনেদৰে জোকাইছে সৰুটোক, আৰু সি খুব ফূৰ্তি পাইছে। আৰু এইখিনি কাপোৰৰ বিপণী দুখনমান আছিলে, তাতে সোমালোঁ। এইবিলাক চোলা মানে খুব ধুনীয়া হয়, কাপোৰবিলাকো চালোঁ অকণমান, ভাল লাগিলে বাৰু, পিয়'ৰ হয়। আৰু এইফালে আহি পিছফালে আছে গাড়ী চলোৱাৰ 100 টকাকৈ লয়, মানে এবাৰ চলালে 10 মিনিটমান দিয়ে নেকি চাগে চলাবলৈ, 100 টকাকৈ লয়। ল'ৰাই মই এয়াই চলালোঁ আৰু সিহঁতে খুব ফূৰ্তি, মানে ভিডিঅ' গেমবিলাক বেয়া হ'ল হ'বলা, সেইকাৰণে এইখনকে চলালোঁ, অকণমান ফূৰ্তি কৰিলোঁ। তাৰপিছতে এয়া বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰৰ পৰিৱেশ চাওকচোন খুব ধুনীয়া হয়, খুব ধুনীয়া, মানে ভিতৰখনো ধুনীয়া বাৰু, বাহিৰখন মানে আগফালটো ধুনীয়া আৰু পিছফালটো হেৰিবিলাক বেয়া হৈ গৈছে, বিশেষ পোহৰ চোহৰ নাই, কিন্তু আগফালটো ধুনীয়াকৈ ৰাখিছে বাৰু। আৰু আহে মানুহ, আমি ছেটাৰডে গৈছিলোঁ, ছানডেও খোলা থাকে, মানে 8টামান বজালৈকে খোলা থাকে। আপোনালোকে নিশ্চিন্ত মানে ধুনীয়াকৈ আহিব পাৰিব সন্ধিয়া লগা। আৰু তাৰ পৰা আহি আমি এয়া খাবলৈ আহিলোঁ তিতাবৰতে থকা কাউলিন ৰেষ্টুৰেণ্টলৈ। এইখনত প্ৰায়ে খাই থকা হয় বাৰু। আৰু আজি খালোঁ এয়া চেলেঞ্জ থালিখন। এইখনৰ দাম আগতে আছিলে 350, এতিয়া কৰিলে 600।